ক্লাছ 2 হুৱেৰ গো দ্য বোটছ এই কবিতাটো মই তোমালোকক অসমীয়াত বুজাই দিম। নাম্বাৰ 1 কবিতাটো কুৱেশ্যন আনচাৰখিনি। নাম্বাৰ 1 হু ডু ইউ থিংক ইজ ছেইং দি পয়েম? তোমালোকে কি ভাবা এই কবিতাটো কোনে কৈ আছে? আনচাৰ এ য়ং বয় ষ্টেণ্ডিং অন দি ৰিভাৰ বেংক ইজ ছেইং দি পয়েম। নদীখনৰ কাষত ৰৈ থকা এটা সৰু ল'ৰাই এই কবিতাটো কৈ আছে। নাম্বাৰ 2 গিভ এ ডেছক্ৰিপশ্যন অফ এ ৰিভাৰ। নদীখনৰ বৰ্ণনা কৰা। এনচাৰ দ্য ৰিভাৰ ইজ ডাৰ্ক ব্ৰাউন। নদীখন ঘন মুগা ৰঙৰ। ইন কালাৰ ৰঙত উইথ গল্ডেন চেণ্ডছ সোণালী ৰঙৰ বালি অন ইটছ বেংক তাৰ পাৰটো। দ্য ৰিভাৰ বেংক ইজ লাইণ্ড উইথ ট্ৰিজ অন বোথ ছাইডছ। আৰু নদীখনৰ পাৰত কি আছিলে? গছ গছনিয়ে ভৰা আছিল। লাইন লাইন গছ গছনি আছিল। নাম্বাৰ 3 হুৱেৰ ডাজ দ্য চাইল্ড চি দি কেষ্টলছ? শিশুটোৱে দুৰ্গবোৰ কেনেকৈ চাইছিলে? ক'ত দেখিছিলে? এনচাৰ দ্য চাইল্ড চিজ দি কেষ্টলছ ইন দি ফৰ্ম অফ দি ৰিভাৰ। শিশুটোৱে কি দেখিছিলে? নদীখনৰ ওপৰত পানীৰ যি বুৰবুৰণি সেই পানীৰ বুৰবুৰণিয়ে সৃষ্টি কৰা সেইবোৰকে পানীৰ বুৰবুৰণিয়ে যিবোৰ ওখ ওখ ৰোগৰ নিচিনা সৃষ্টি কৰিছিলে ঘৰ সেইবোৰ চাই আছিলে। নাম্বাৰ 4 হোৱাট ইজ দি চাইল্ড ডুইং ইন দি ৰিভাৰ? শিশুটোৱে নদীখনত কি কৰি আছিলে? এনচাৰ দ্য চাইল্ড ইজ মেকিং পেপাৰ boats এণ্ড ফ্লটিং দেম ইন দি ৱাটাৰ। শিশুটোৱে পানীখিনিৰ ওপৰত নাও খেলি আছিলে। কাগজেৰে নাও বনাই লৈছিল আৰু সেই নাওকেইখন খেলি আছিল। নাম্বাৰ 5 হোৱাট আৰ ছাম প্লেচেছ দ্য ৰিভাৰ গোজ পাষ্ট? নদীখন কেনেকুৱা ঠাইলৈ গৈছিলে? দ্য ৰিভাৰ গোজ পাষ্ট দি মিল। নদীখন কেনেকুৱা ঠাই পাৰ হৈছিলে? মিল ভেলি এণ্ড হিল। মিল ভেলি এণ্ড হিল। দ্য ৰিভাৰ গোজ পাষ্ট দ্য মিল দ্য ভেলি এণ্ড হিল। মিল মানে আমি সাধাৰণতে ইণ্ডাষ্ট্ৰি চুগাৰ ইণ্ডাষ্ট্ৰি এনেকুৱা ধৰণৰ এই ইণ্ডাষ্ট্ৰিবোৰৰ বিষয়ে আমি ক'ব পাৰোঁ। ভেলি উপত্যকা আৰু হিল পাহাৰবোৰলৈকে তাৰমানে ৰিভাৰখন যিমান দূৰ পাৰিছে দূৰ দূৰলৈ বৈ গৈছে সেইটোকে কৈছে। নাম্বাৰ 6 হোৱাট ডাজ দ্য চাইল্ড থিংক উইল হেপেন টু হিজ বোটছ? শিশুটোৱে কি ভাবিছিলে যে সেই নাওবোৰ ক'লৈ গ'ল? এনচাৰ দ্য চাইল্ড থিংকছ ডেট আদাৰ চিলড্ৰেন প্লেয়িং অন দি বেংকছ অন দি ৰিভাৰ এট ছাম আদাৰ প্লেচ উইল ফাইণ্ড হিজ boats and bring them ashore. শিশুটোৱে কি ভাবিছিলে যে সি খেলি থকা সেই কাগজৰ নাওবোৰ পানীত উটি গৈছে আৰু সিপাৰে থকা সৰু সৰু অইন শিশুৱে তাৰ নাওবোৰ লৈ খেলিছে। The child thinks that other children playing on the banks of the river at some other place will find his boats and bring them ashore. Word building. Read the meaning words given below and sort them under the different heads. Bed, book, boy, city, frog, girl, man, mountain, owl, pencil, penguin, table, tiger, valley, village, woman. ইয়াত পাৰ্ট চিষ্টেম কৰা হৈছে। পাৰ্ট নাম্বাৰ 1 এটা পাৰ্ট এনিমেলছ, এটা পিপলছ, প্লেচেছ, থিংছ। ইয়াত যিবোৰ শব্দ আছে বেড, বুক, বয়, চিটি, ফ্ৰগ, গাৰ্ল, মেন, মাউণ্টেইন এণ্ড ওল, পেংগুইন, টেবুল, টাইগাৰ, ভেলি এই সকলোবোৰ এটা দিশত লিখিবলৈ দিছে। এনিমেলছৰ ঠাইত পিপলৰ ঠাইত প্লেচৰ এনিমেলছ যেনে ফ্ৰগ, ওল, পেংগুইন, টাইগাৰ। পিপল বয়, গাৰ্ল, মেন, ওমেন। প্লেচ চিটি, মাউণ্টেইন, ভেলি, ভিলেজ। থিং বেড, বুক, পেঞ্চিল, টেবুল। এনেদৰে সজাওক 4টা ভাগত। জন্তুৰ ভাগত, মানুহৰ ভাগত, ঠাইৰ ভাগত তোমালোকে নিশ্চয় পাৰিবা। এটা মই ভাগ কৰি দিয়া হৈছে। গোটা বছ তাৰপিছত ৱৰ্ড মিনিংখিনি চোৱা। এই শব্দ অৰ্থ ফ্ল'জ দিয়া হৈছে। ফ্ল'জ মুভছ ফ্ৰীলি এণ্ড স্মুথলি মানে বৈ থকাটো যিটো কৈছে ফ্ৰীলি এণ্ড স্মুথলি বৈ আছে যিটো। ফৰএভাৰ মানে অলৱেজ উইথ ন' এণ্ড সদায় উইথ ন' এণ্ড কেতিয়াও শেষ নহয়। আইডাৰ হেণ্ড মানে দুইটা চাইডে বোথ ছাইডছ।
ফ্লটিং ৰেষ্টিং অন দি ছাৰ্ফেচ অফ দি ৰিভাৰ নদীখনৰ ওপৰত থকাটো যিটো বুজাইছে সেইটো নদীখনৰ ওপৰত তোমাৰ বিভিন্ন বস্তু বৈ যাব পাৰে গছৰ পাত জীৱ জন্তু মৃতদেহ গেলা জাবৰ জোঁথৰ সেইটো যিটো ওপৰত পৰি আছে সেই পৰিভাগৰ কথা কৈছে ফোম হোৱাইট বাবলছ ডেট ফোম অন ৱাটাৰ পানীত যিবোৰ হোৱাইট বাবলছ পানীৰ যিবোৰ বুৰণি বগা বুৰ পানী যেনেকৈ সিঁচি দিলে বুৰণি উঠি ওপৰলৈ উঠি যায় তোমালোকে নিশ্চয় দেখিছা বাল্টিং এটা পানী ফুল থকা বাল্টিং এটাত খুব হাতখন ঘূৰাই দিলে বুটকৈ পানীটো উঠি যায় সেই বুৰণিটোৰ কথা কৈছে সেইটো ফোম বুলি কৈছে বটিং মানে নাও চলোৱা ট্ৰেভেলিং অন ৱাটাৰ নাও চলোৱা বটিং সচৰাচৰ পানীত কি চলে নাও জাহাজ পানী জাহাজ এইবোৰে চলে সেই নাৱত যোৱাটোক বটিং বুলি কৈছে গৈ থকাটো কৈছে মিল বিল্ডিং ইউজুৱেলি বাই ৰিভাৰ কৈছে কি পানীত সজা যিবোৰ ঘৰ ৱে গ্ৰেইন ইজ গ্ৰাউণ্ড ইনটু ফ্ল'ৰ ভেলি এ ল এৰিয়া বিটুইন হিলছ গম পাইছেনে পাহাৰৰ মাজত থকা সৰু সৰু ঠাই এচোৰ অন দি ৰিভাৰ বেংক গম পাইছা নদীৰ যিটো পাৰত কোৱা হয়